সকলোকে নমস্কাৰ মোৰ আনিটি ভিডিঅ'লৈ আৰু এয়া আছিল যোৱাকালি আমাৰ সোণাপুৰৰ শেষৰটো বিহু আৰু চাবলৈ গৈছিলোঁ মানে মুকলি বিহু চাবলৈ গৈছিলোঁ ভণ্টি মই আৰু এজনী ভণ্টি আছে আৰু আমাৰ ধুনু মানুহজনে গাড়ী চলাই আছে যেহেতু বিহু বুলি কেনে 2 টকা এটা ইনকাম কৰিম বুলি কেনে তেখেতে বিহু নাচা বুলি ক'লে আৰু আমিতো হাজিৰা কৰি খোৱা মানুহ আমাৰ কাৰণে পইচাটোৱে মেইন হয়নে নহয় 100 হওক 200 হওক আমাৰ কাৰণে বহুত সেইকাৰণে আৰু মানুহজনে গাড়ী চলাই আছে আৰু ইফালে আমি আহিছোঁ বিহু চাবৰ কাৰণে ধুনু আহিয়ে খেলা বস্তু লৈ লৈছে দেখিছেনে মানে বাবল বুলি কয় আৰু এইটো ইমান বেছি ভাল পায় তাই কোনোবা দোকানত 20 টকা 30 টকা 40 টকা 50 টকা তেনেকৈ লয় আৰু ইফালে ভণ্টিয়ে কিনি দিলে মানে মাহীয়েকে কিনি দিলে তাইক আৰু ইফালে চাওকচোন ইমান ধুনীয়াকৈ খেলি আছে আৰু এজনী ভণ্টিয়ে হয় আমাৰ ভণ্টিৰ লগতে আহিছে বাৰু তাইও ওচৰতে থাকা একেলগে আৰু ইফালে চাওকচোন আমাৰ ধুনুৱে ইমান বেছি ভাল পাইছে তাই আৰু ইফালে বিহু নাচ হৈ আছে ইমান বেছি ধুনীয়া লাগিছে নহয় আৰু সঁচাকৈ বিহু বুলি ক'লে ইমান বেছি ভাল লাগে এয়া চাওকচোন মুকলি বিহু যিহেতু আৰু একদম মুকলি ঠাইত পাতে আৰু ইমান ধুনীয়াকৈ পাতিছে ইমান ভাল লাগিছে ইমান মানুহ হৈছে চাওকচোন চাৰিওফালে কেৱল মানুহ আৰু মানুহ ইমান ধুনীয়া লাগিছে আৰু ধুনীয়াকৈ সিহঁতে নৃত্য পৰিৱেশন কৰি আছে আৰু আমি ইফালে চাই আছোঁ দৰ্শক হৈ আৰু বহুত বেছি ভাল লাগিলে বাৰু আৰু ইমান মানুহ হৈছে চাওকচোন মই চাৰিওফালে আপোনালোকক দেখুৱাই আছোঁ বাৰু যিখিনি পাৰোঁ আৰু বেলুনবোৰ দেখি ইমান বেছি ভাল লাগিছে আৰু ইফালে ইমান মানুহ হৈছে নহয় বহিবলৈ জাগা নাই জানেনে তথাপি আমি আৰু পিছফালে আহি কেনে আৰু ৰখিকে খাৰা হৈকে চাই আছোঁ আৰু এই বাবুটো ইমান বেছি ভাল পাইছে দেখিছেনে ইমান ধুনীয়াকৈ ফুলাই আছে যেহেতু সৰু ল'ৰা ছোৱালী হয় সৰু ল'ৰা ছোৱালীবোৰ খেলা বস্তু দেখিলে আৰু সিফালে মনটো যায় সিহঁতৰ তো আমাৰ ধুনু ইমান বুজি পোৱা হৈ গৈছে দেখিছেনে তাই মানে কিবা এটা বস্তু মিলি জুলি মানে খেলিব পাৰে আৰু বিচাৰিলে বা সৰু ল'ৰা ছোৱালীৰ লগত কেনেকৈ মিলিব লাগে তাই জানে আৰু কিবা তাইৰ পৰা বস্তু বিচাৰিলেও তাই দি দিয়ে কোনো ধৰণৰ কান্দা কাটা নহয় আৰু এইজনী হৈছে মোৰ লগৰ ছোৱালী আৰু বহুত দিনৰ পিছত লগ পাইছোঁ জানেনে ইমান বেছি ভাল লাগিছে মনটো তাইক লগ পাই কেনে ইমানেই লগে পোৱা নাছিলোঁ যিহেতু মোৰ মোবাইলটো বেয়া হৈ গৈছিল তো মোৰ তাইৰ নাম্বাৰ নাছিলে আৰু তাইৰো কিবা প্ৰব্লেম হৈ আছিল যাৰ বাবে আমাৰ কোনো ধৰণৰ কণ্টেক্ট নাছিলে আৰু আজি বিহু বুলি কেনে বিহু চাব আহোঁতে মানে লগ পালোঁ ইমান বেছি ভাল লাগিছে আৰু ইফালে তাইৰ লগতে ধুনীয়াকৈ বহিকে অকণমান বিহু চালোঁ আৰু ইমান ধুনীয়া লাগিছে চাওকচোন তেওঁলোকে বিহু নাচি থকা আৰু তাই বোলে এতিয়া ঘৰতে যাব যিহেতু ৰাতি 10:30 হ'ল আৰু ইফালে তথাপি আৰু অকণমান চালোঁ ইফালে ভুৰতাল নৃত্য ইমান ধুনীয়া লাগিছে তো তাই মোৰ লগৰ ছোৱালীজনী গুচি গ'ল আৰু ইফালে ভণ্টিৰ লগত মই বহি আছিলোঁ আমাৰ ধুনু ইমান উৎপাত কৰি আছে জানে উৎপাত মানে কি আৰু বালি খেলি আছিলে তাইক যাব দিয়া নাই কাৰণে তাই আৰু কান্দি আছে দেখিছেনে মোবাইল চোবাইল লৈ লৈছে তাই তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি কেনে অকণমান কুঁহিয়াৰৰ ৰস খালোঁ মই আৰু ভণ্টি আৰু এজনী আছিলে যে ভণ্টি তাই বোলে নাখায় নোখোৱাৰ বাবে তাই আকৌ বোলে পানীপুৰি খাব সেইকাৰণে তাইক পানীপুৰি খাব দিলোঁ কিন্তু তাই কি কৰিছে চাওকচোন ঘপককৈ আনেকৈ দি দিছে মোৰ মুখখন ইফালে মিঠা হৈ আছে তাতে আকৌ টেঙা খাই দিলোঁ যিয়ে নহওক ভণ্টিকো খুৱাই দিলে মানে এনেকৈ আৰু সৰু সুৰা হেৰিতে মৰমবোৰ থাকে হয়নে তো ইফালে আমি পানীপুৰি খালোঁ তাৰপিছত কুঁহিয়াৰৰ ৰস খালোঁ আৰু ইফালে বাদাম চাদাম কিবা খালোঁ বাৰু গোটেইখিনি দেখুওৱা নহ'ল তো দোকানত আহিলোঁ আৰু দোকানীজনী আমাৰ চিনাকিয়ে হয় সেইকাৰণে আৰু মই নিজে পেকিং কৰিছোঁ মানে পাণটো কেনেকৈ বান্ধিব লাগে আৰু আগতে যিহেতু আমাৰ দোকান আছিলে নিজেই কৰিছিলোঁ কিন্তু এতিয়া দোকান নাই বাবে ইমান মানে নজনা হৈ গ'লোঁ মানে আৰু সেইবোৰ হেৰি নাই তো এইফালে আমি ধুনীয়াকৈ পাণ চান খালোঁ খাই লৈ কিনে আকৌ আহিলোঁ বিহু চাবলৈ আৰু ইমানবোৰ বিহু নৃত্য চালোঁ গোটেইকেইটাতকৈ এই বিহু নৃত্যটো মই বহুত বেছি ভাল পাইছোঁ জানেনে আৰু এয়া চাওকচোন এইবোৰ কিন্তু গোটেইখিনি ছোৱালীয়ে হয় একদম ল'ৰা নিচিনা কাপোৰ পিন্ধি আহিছে লগতে ছোৱালীকেইটা মানে মেখেলা চাদৰ পিন্ধি আহি নাচি আছে আৰু বাকীখিনি ছোৱালীয়ে ল'ৰা নিচিনা কাপোৰ পিন্ধি আহি নাচি আছে ইমান ধুনীয়া লাগিছে মানে একদম ইউনিক লাগিছে জানেনে আৰু দেখি ইমান ভাল লাগিছে আৰু সিহঁতৰ গানবোৰ যে ইমান ধুনীয়া লাগিছে মই এই মানে গোটেইখিনিটোৱে লাষ্ট মই গোটেইখিনি চালোঁ আৰু চাই কিনে বহুত বেছি ভাল লাগিল আৰু মানুহজন থকা হয় আৰু বেছি ভাল লাগিলে হয় কিন্তু তেখেতে নাই গাড়ী চলাই আছে আৰু সেইকাৰণে আৰু যিখিনি পাৰিছোঁ ভণ্টিহঁতৰ লগতে চালোঁ ভাল লাগিছে কিন্তু বহুত ধুনীয়া লাগিছে দেই আমাৰ সোণাপুৰৰ মেইন বিহু যোনটো হয় সেইটো আৰু শেষৰটো ভিডিঅ' মানে বিহু আৰু ভিডিঅ' মানে শেষৰটোৱে কৰিলোঁ আৰু বিহু চাবলৈ ক'ৰবাত যাওঁ নে নাযাওঁ ঠিক নাই যিহেতু আজিকালি ঘৰৰ পৰা নোলোৱাই হ'লোঁ মই আৰু ইফালে এতিয়া বিহু চোৱা হৈ গ'ল ঘৰলৈ যাওঁ আৰু এইটোত ভণ্টি মই আৰু ধুনু আছে পাপাৰ লগত আজিখিনি টাটা